ঐ দোষ আজি অলপ বেছি হ'ল এই ঘৰত নাযাওঁ নেকি সেই কি হ'ল সেই মাইকে বজাব নেকি ঐ দোষ তাই নাজানে নহয় মই মাল খাওঁ বুলি এই যিদিনাখনে খাওঁ সেইদিনাখন তুলসী এটা খাই যাওঁ সেই গমেই নাপায় এই তেতিয়াহ'লে আজিও খাই যাবি আকৌ হয় দে এনেই ভয় খাই আছিলোঁ সেই তোৰ নিচিনা বন্ধু এটা লাগে দে হ'ব দে ঐ মোৰ কাৰণে এজনী ছোৱালী চাই দে নাই আৰু কেইবছৰমান থাকিলে এই বৃদ্ধ পেঞ্চনহে ল'ব লাগিব আৰু ক'তনো পাম এই মাল খাবলৈ যোৱা বৌ ঘৰত এই মাল এটা দেখিছিলোঁ সেই জেগা নপতাকে কিনো ক তাই আজি মোক মামা বুলিহে মাতিছে তই দেখা নাই হ'ব দে সেই তই কথা এটা জাননে কিনো কথা কচোন বাৰু এই যে নৰেন্দ্ৰ মোদী আৰু নীৰৱ মোদী দুইটা ককাই ভাই নহয় নেকি ৰুষ্টি কিয় নহয় দুইটাই উপাধি একেই তই দেখা নাই যেনেকে তোৰ উপাধি হাজৰিকা তেনেকে তোৰ ককাই উপাধি হাজৰিকা হয়নে নহয় হয় দে তই ঠিকেই কৈছ তাতকে এটা ডাঙৰ কথা তই জান নে নাজান কি কচোন মই নাজানো সোণু নিগমৰ নাম শুনিছ এইয়া হিন্দী গান গাই যে হিন্দী পাওঁ গান গোৱাজন সোণু নিগম আৰু পৌৰ নিগম দুইটা বাপেক পুতেক কেনেকে একে হ'ব দুয়োটাই উপাধি একে নহয় জানো তই ঠিকেই কৈছ কথা এটা জাননে এই মিঠাতেল কিনিব নোৱাৰা হৈছো বহুত দাম তই হ'বলা নাজানই আমাৰ 1 লিটাৰ তেলে 3 মাহ যায় কেনেকৈ তহঁতে এই বডি স্প্ৰেৰ খালী টেমাটো কি কৰ কি কৰিম আৰু ঢুকোৱাৰ পিছত খালত পেলাই দিওঁ মুখ্য টেমাবোৰ পেলাই নিদিবি টেমাবোৰত মিঠাতেল ভৰাই এই কেৰাহীত স্প্ৰে মাৰি দিবি 1 লিটাৰ তেলে 3-4 মাহ যাব তই বৰ ওপৰৰ মাল দেই তোক কিন্তু মই মানিছোঁ হ'ব দে বেলেগক নকবি বোলে হলৌ উঠিল টকৌ গছত সেই লগাই খদৌ মদৌ বোলে এই মডেল বাইদেউ বাইকত উঠি এই চুলি হ'ল জলৌ জপৌ এই নাৱে বোলে তুলুং বুঠো সেই বুঠাই বোলে বাওঁ সেই গধূলিতে মালে মাংসই পেট ভৰাই খাওঁ দোস্তি এই ঘৰলৈ যাওঁ বৌ তোৰ নিচা ফাটাই নাই নেকি মোৰ ওচৰতে বিয়া এখন আছে কেটাৰিং মাৰিবগৈ যাব লাগিব বল মাইকে গম নাপালেই হ'ল আৰু